Grade-4 Recruitment Service Act আনিছো মেধা লৰা সকলে বাৰে বাৰে পৰীক্ষা দি থকাৰ পৰিৱৰ্তে সকলো বিভাগৰ গেজেটেড পোষ্টৰ কাৰণে যাতে এটা পৰীক্ষা দিয়ে তেওঁলোক পাৰ হ'ব পাৰে আমাৰ বহুত বিভাগত বহুত গেজেটেড পোষ্ট আছে আমি আজি এপিএসসি দি উঠিলো তাৰ পিছত অহাকালি আৰু এটা পঢ়িম গতিকে ইয়াক আমি প্ৰকৃত অৰ্থত কম্বাইন কম্পিটিটিভ এক্সাম কৰিব খুজিছো যাতে অসম চৰকাৰৰ প্ৰত্যেকটো গেজেটেড পোষ্ট কি সামৰি লয় মই পাৰ্সোনাল বিভাগক অনুৰোধ কৰিম যে প্ৰত্যেকটো সাৰ্ভিস ৰুলক ইন এবিয়েন্স ৰাখি এখন আইন প্ৰণয়ন কৰিব লাগে যত লোকসেৱা আয়োগৰ কৰ্তৃত্ব থাকিব সমাজে ন্যায় পাব মেধা সম্পন্ন লৰা ছোৱালী কেইটাই ন্যায় পাব আৰু হিহতি গৈ অজস্ৰ জনৰ ন্যায়ৰ বাট মুকলি কৰি দিব মই আশা কৰিম সেই চিন্তা আৰু সেই মহৎমহীয়ান প্ৰচেষ্টাৰে আমি যেন চাকৰি জীৱনলৈ গতি কৰো চৌধুৰীক অনুৰোধ কৰিম যে আমি পৰীক্ষা জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চত সকলো পৰীক্ষা পাতিব লাগে এটো বছৰিকীয়া উৎসৱ কৰি ৰাখিব লাগে যে প্ৰতিটো দিন প্ৰতিটো সময়তে পৰীক্ষা হৈ থাকিব লাগে নৱেম্বৰ ডিসেম্বৰত ৰিজাল্ট হ'ব লাগে যাতে লৰা ছোৱালীয়ে জীৱনৰ নেক্সট পৰ্যায়টোলৈকে আগবাঢ়ি যাব পাৰে